খিনি কচুথুৰি বইল কৰিছোঁ। বইল কৰি তেল দি ল'ম। ৰচুন আদাখিনি গোলমৰিচখিনি খুন্দি ল'লোঁ। বিলাহী, পিঁয়াজ, জলকীয়া, ৰচুন আদা আৰু ইয়াতে গোলমৰিচ দিম। গোলমৰিচ দি দিছোঁ। বিলাহী, পিঁয়াজ, ৰচুন আদা, গোলমৰিচ মাছকেইডোখৰ ভাঙি দিলোঁ, ৰসখিনি ওলাই যাব। ফাইনেলি মোৰ কচুথুৰি শাকখিনি হৈ গ'ল। এইখিনি কেনেকুৱা হৈছে খালেহে গম পাম আৰু দেই।